তো কেনেকুৱা খবৰ মজা তো ক'ত যাই আছোঁ গম পাইছে চাগে ৰাতিপুৱাই তো গৈ আছোঁ সমাধি ক্ষেত্ৰ চাবলৈ আপোনালোককো দেখুৱাম গোটেইখিনি দেখুৱাম ফুল চিনেমেটিক হ'ব চাই ভাল পাব মজা পাব লাইকটো কৰি দিব নাপাহৰিব দেই লাইক তো কৈছিলোঁ নে আপোনালোকক সমাধি ক্ষেত্ৰলৈ আহিম তো মোৰ পিছফালে চাওক কি আছে সমাধি ক্ষেত্ৰ তো গোটেইখিনি দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো ফুল চিনেমেটিক হ'ব এণ্ট্ৰি পইণ্ট মানে এইটো মানে সোমোৱা গেটটো আৰু বাকী চাই লওক ইফালে ৰ'ব মই দেখুৱাম ৰ'ব গোটেইখিনি ভিতৰত গৈ কিন্তু আপোনালোকে গ'লে আৰু কি চাব তো ভিতৰৰ গোটেই বস্তুখিনি নেদেখুৱাওঁ মানে তেখেতৰ গোটেই জীৱনকালৰ সামগ্ৰীবোৰ আছে তেখেতৰ চিনেমা জগতৰ কিছু ফটো আছে তেখেতে বহুত ডাঙৰ মানুহৰ লগত মানে দেশ বিদেশ নাম তাৰমানে সন্মান পাইছিল তেখেতে তাৰমানে আমাৰ অসমতে ফেমাছ নাছিল গোটেই ভাৰতৰ ভিতৰতে ফেমাছ আছিল তেখেত এনেকুৱা মানুহ আছিল তো কি কম আৰু আপোনালোকে গুগলত চাৰ্চ মাৰি চাব আৰু বহুতো ইউটিউবত ভিডিঅ' আছে চাই ল'ব পাৰিব ইম্পৰ্টেণ্ট চিজ মতলব মানে মেইন ইম্পৰ্টেণ্ট বস্তুটো ইয়াত আছে চাওক কি বুজিছে কি দেখিছে আপোনালোকে কমেণ্টত জনাব এইটো কি বস্তু তাৰমানে চাওক ওপৰত এটা মাইক তাৰ তলত কলম এটা কথা তাৰমানে ক'ব আছিল আপোনালোকক মানে কেতিয়াৰ পৰা কেতিয়ালৈকে খোলাই থাকে লিখাই আছে চাই ল'ব এবাৰ কাঠৰে বনোৱা মূৰ্তি চাই লওক মানে আমি চাই আহিলোঁ গোটেইখিনি আপোনালোকেও আহিলে ভালদৰে চাব ভিতৰৰ বস্তুখিনিতো সম্পূৰ্ণৰূপে দেখুৱাব নোৱাৰোঁ আমি কিন্তু চাই আহিলোঁ কিন্তু মজা লাগিল আপোনালোকেও আহিব ভাল পাব বঢ়িয়া তো আমি ভিতৰৰ পৰা চাই আহিলোঁ ভাল লাগিল মজা লাগিল বঢ়িয়া শান্তি পৰিৱেশ গাইজ আপোনালোকেও আহিব পাৰিব জালুকবাৰীত আছে এতিয়া নেক্সট ভিডিঅ' আহি আছে গাইজ তাৰপৰা আহি পাব আৰু গাইজ এইটো ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ভাল পালে যদি লাইক শ্বেয়াৰ কমেণ্টো কৰি দিব ঠিক আছে টাটা বাই বাই